সুন্দর এই কি বেতনছা মুখ সং চকু সং Colgate Strong Teeth. तो हे गाइस तो माने वेलकम टू माय यूट्यूब चैनल अगेन माने आफ्टर 2 माह माने 2 माह पिছত जे केमेरा हातत लैছো माने मोबाइल हातत लैছো मोबाइल हातत जाय থাকে তথাপিও আজি মানে ভিডিও বনাবা কাৰণে হাতত লैছো মানে ব্লগ বনাবা তো মানে কি কম আর 2 মাহ আজি জানুৱাৰী আপলোড দিছিলো আৰু ইটা 2 মাহ পিছত আৰু হাতত লैছো ভাবছিলো না বানাও ভিডিও কিন্তু তথাপিও মানে মই থাকবা মানে ভিডিও বনাব কৰি হাতত স্ট্যান্ড পেট লैছো মোবাইল হাতত লৈ পুৰা একদম তো আজি হল মানে শিৱৰাত্ৰি মানে হল শিৱ পূজা তো শিৱ পূজা বুলি এটা শিৱ বাবাৰ নামৰ এটা ভিডিঅ' বানি দিওঁ মানে ব্লগ এটা তো ভাই আপোনালোকে এপ্ৰিচিয়েট কৰক যি কৰক মুঠতে ব্লগ আজি মানে আমাৰ গাঁৱতে শিৱ পূজা কৰা আৰু 4 দিন কৰি বেলেগ দূৰত ইমান যাব লগা কথাই নেই তো ভাই চাই থাকক ভিডিঅ'টো আৰু মানে আজি শিৱ পূজা না ৰাতি বহুত এনজয় মানে এইটো কথা মানে বহুত এনজয় না তো ভাই আহক চাই থাকক তো মানে ভাই মানে ভণ্টি মানে যিমান আছে চবকে কৈছোঁ তো মানে এতিয়া মানে এনেকৈ এতিয়া আমি যাই আছোঁ খোজকাঢ়ি তো মানে আমাৰ ঘৰৰ পৰা ওচৰতে মানে জাষ্ট 2 খোজ আৰু মাত্ৰ 2 খোজ মানে 2 খোজো নহয় ৰেষ্টুৰেণ্ট অলপ যাব লাগে মানে একদম কি ক'ম আৰু মানে ওচৰত দিয়ক ৰংমেণ্টিক মেন তো ভাই বোলক এতিয়া আমি যাই আছোঁ লাহে লাহে আপোনালোক আহি থাকক তো ভাই এনেকৈ আমি এতিয়া সোমাই আহিলোঁ মানে য'ত মানে পূজা চলি আছে বৰ্তমান মন্দিৰত পূজা চলি আছে ফাৰ্ষ্ট আমি মন্দিৰটো পিছত আহিম ঘূৰি ফাৰ্ষ্ট আমি দেখাম মানে ক'ত কেনেকৈ মানে কি কৰিছে ব্লগ ভাই এইখিনি মন্দিৰত পিছত আহিম একবাৰ আৰু ৰিটাৰ্ণটো ব্লগ এতিয়া আমি চাওঁ আগত কি আছে তো ভাই মানে কি অলপ মানে কেমেৰাটো মানে মই সুধা হাতেদি কৰি আছোঁ ভিডিঅ'টো সেইকাৰণে মানে অলপ মানে ভিডিঅ'টো লৰবা পাৰে বা ইফাল হ'বা পাৰে নং মানে ষ্টেবিলাইজেশ্যন অলপ দিগদাৰ না হাতেদি মানে মই ষ্টেণ্ড পেডটো ঘৰত থৈ আহিলোঁ মানে কি হয় ষ্টেণ্ড পেড লৈ আহিলে বহুত মানুহ আছে মানুহবিলাক চাবা ধৰি কি বানাই আছোঁ সেইকাৰণে অলপ লাজ লাগে সেইকাৰণে আৰু অলপ কি ক'ম আৰু হাতেদি কৰিছোঁ বাই এতিয়া বাদ দিয়ক সেইটো কথা তো মানে এতিয়া দেখাই আছোঁ আৰু কি আছে তো মই আপোনাৰ দেখিব পাইছে মানে এতিয়া একদম মানে ষ্টেজ বানাই লৈছোঁ মানে এতিয়া অনুষ্ঠানবিলাক চলিব মানে আজি নাই আজি মানে মন্দিৰত পূজা আছে সেইবোৰ কাৰণে অলপ খালী দেখছে খালী এইগিলাখান চব মানুহ বা দোকান চোকান নাই চব মানে অলপ ভৰ্তি হৈ যাব চব আজি খালী আছে তো ভাই আহক আৰু আগত দেখাই আছোঁ ভাই ভিডিঅ'টো স্কিপ নকৰিব মাতটো অলপ প্ৰব্লেম হৈছে মোৰ বাকী ব্লগ দেখি পাইছে মোৰ আগতে মানে এতিয়া স্মৃতি তৰ্পণ টাইপৰ তেওঁলোকে বান্ধি লৈছে বঢ়িয়া কৰি মানে কাপোৰে এৰি মানে বঢ়িয়া কৰি বান্ধি লৈছে সিহঁত প্লাছ মানে পতাকা উত্তোলনৰ কাৰণে এইখিনি পতাকা উত্তোলন কৰিব চাগে ইয়াতে তাৰে কাৰণে জাগা মানে বঢ়িয়া কৰি বান্ধি লৈছে আৰু এইখিনি প্লাছ মানে কাষত দেখিব পাইছে কাষত যোনটো ঘৰ তাত মানে কাৰ্যালয় বান্ধি লৈছে মানে 4 দিনীয়া কৰি কৰিছে না সেইকাৰণে মানে গোটেই অনুষ্ঠানটো চলাই নিয়া সুবিধা কাৰণে তেওঁলোকে এটা কাৰ্যালয় টাইপৰ ইয়াতে বান্ধি লৈছে মানে আৰু আগত দেখিবলৈ পাইছে আগত মানে য'ত মানে খানা খুৱাব না ৰাতি খানা খুৱাব এদিন মানে গায়ক আহিলে খানা খুৱাব তাৰ কাৰণে মানে প্ৰিপাৰেশ্যন চলি আছে মানে আমাৰ খুৰাই খানা বান্ধি আছে দাদা একদম পুৰা ভাই তো মানে ভাই মই বৰ্তমান আছোঁ ৰাতিৰ ভাগৰ সেইকাৰণে মানে দিনৰ ভাগৰ বহুতো অনুষ্ঠান মই মিছ কৰি আহিছোঁ কি ক'বা তো ভাই বাকী বাদ দিয়ক অলপ ৰাতি আজি মানে দিনৰ ভাগৰ তেওঁলোকে মানে এটা প্ৰচেছন শোভাযাত্ৰা মানে ধৰ্মীয় শোভাযাত্ৰা এইবোৰ এটা কৰিছিল তো মানে একবাৰ মন্দিৰৰ পৰা আহোঁ মানে বাবাৰ এটা সেৱা কাৰণে একবাৰ বাবাক আমি সেৱা কৰি আহোঁ নহ'লে বাবাই বেয়া পাব তো ভাই বোলক এতিয়া মন্দিৰত যাওঁ তাৰে পিছত
ভাই আজি তামাম এনজয় হ'ব চব ৰাতি আপোনালোকৰ ভিডিঅ'টো মানে আহিছে যিহেতু আমাৰ লগত তো চাই থাকক স্কিপ নকৰি আধাতে এৰি নাযাব বাবাৰ নামৰ আজি ব্লগ কি হ'ব আজি ব্লগ তো মানে মানুহবিলাকে বঢ়িয়া কৰি বহি মানে পূজা কৰি আছে আৰু ভাইটি ভণ্টিও মানে সৰু ছোৱালীহঁতে মানে চাই আহিছে আগত মানে ৰাজ্যিক বিজেপিৰ সভাপতি তেখেত ৰঞ্জিত দাস তেখেতো আহিছিল ইয়াত দেখিব পাইছে তেখেতে কিবা ভাষণ দি আছে তো চাই থাকক মানে মানুহবিলাকে চাই আহিছে এক্সাইটেড হৈ মই ভালকৈ ভিডিঅ' কৰা নাই তো ভাই কণ্টিনিউ কিমান টানছা আজি কথা নাই চাওঁ মুখ চকু চাওঁ जो अंदर की शक्ति आप उसे देती हैं वो उसकी स्माइल में झलकती है और उस स्माइल को अंदर से स्ट्रॉन्ग बनाता है कोलगेट स्ट्रॉन्ग टीथ बिल्कुल दूध की तरह कोलगेट स्ट्रॉन्ग टीथ नेचुरल कैल्शियम बढ़ाता है और आपके दांतों को बनाता है अंदर से स्ट्रॉन्ग মই ভাই এইটাক লগে একটা নমাৰা হ'ব ভাই মিছা কথা লাগে কিবা টানছা কো মই ভাই এইটাক লগে একটা নমাৰা হ'ব जनता को आप मूर्ख समझना बंद कर दीजिए কথা লাগে কিবা টানছা কো পছা কো কৈছো মই এইটাক লগে একটা আমাৰ বিশিষ্ট ব্যক্তি সুমন তো মানে ভাই বহুত এনজয় ফান চব হৈ গেল তো মানে এতিয়া অলপ যেহেতু আইছো অলপ পূজা কৰি লওঁ তো ভাই চাই থাকক পত্রাঞ্জলি নম শিবায় মহাদেবায় নমঃ পূজা কৰি এতিয়া মানে ডাইৰেক্ট আমি খানা খাবা মানে খাবা দিব মানে কি ক'ম আৰু ভাই মানুহৰ ভিৰ দেখা পাইছি পাওঁ না নাপাওঁ চিট আহা নাই ব্লক অ' ভাই চিট নাপালোঁ কি ক'ম বা জেগা ফুল আৰু ৰখবা লাগিল তো মানে ফাইনেলি ৰখি ফাইনেলি জেগা পাই গ'লোঁ বহি গ'লোঁ ভাই বহুত টাইম ৰখিলোঁ তেতিয়া ৰখি আছোঁ ভাই পটাপট দিল্লী অংকাল দেৱাই ওপৰৰ পৰা গাছ যেনি এটা ভাৰি আহিছে বৰষুণ পৰে এতিয়া পৰি গ'ল গৰম খিচাৰী লগতে তৰকাৰী আমি এতিয়া খাই উঠি কথা পাতিম তো ভাই তো মানে এখনি আছিল আজি ভিডিঅ'টোত মানে যেখিনি চালা মানে এখনি আছিলে ভিডিঅ'টোত এতিয়া মানে হ'ব দেখোন তো মানে আজি ৰঞ্জিত দাস চালকো আমি লগ পালোঁ তাতে তেখেতক আমি এৰি আগতেও এবাৰ পাৰচাৰ যোনটো আমি ৰাষ্ট্ৰৰ ব্লগ বনাইছিলোঁ সেইটোতো আমি তেখেতক লগ পাইছিলোঁ তো মানে সেইটো ভিডিঅ' মানে अरे कहना क्या चाहते हो আৰু এটা কথা মানে যাতে ভিডিঅ' যিকোনো ক্লিপৰ কাৰণে যাতে মানে বয়া নাপয় বা চাকো চিৰিয়াছলি নল'ব মানে মই ক্লিপবিলাক এবাৰ আপোনাক হাঁহি উঠবা কাৰণে জাষ্ট শুব চেষ্টা কৰোঁ পাই অপেন নহ'ব মানে আপোনাক মানে অনলি ফৰ ফান ইউজ কৰিব পাৰি আৰু চিৰিয়াছলি নল'ব সেইখিনি ক'ব লগা আছিল আৰু মই বহুত লেট সেইটো কথা মই নিজেও জানো মানে পাই কি ক'ম আৰু মই শিৱ পূজা যাবা 2 দিনেই হ'ব মই এইটো ভিডিঅ'টো আজিকালি আপলোড কৰিব পৰা নাই ভাই মানে কি হয় অলপ এডিট কৰাৰ টাইম বেছি গুচি যায় মানে মই অলপ বেলেগ টিপৰ মানে বস্তুটো বনাব বিচাৰোঁ মানে বেলেগ ব্লগাৰো চাব প্লাছ মোৰ চাব মানে অলপ কিছুমান বস্তু মাজত সোমাব চাওঁতে মানে অলপ টাইম গুচি যায় মানে বুজিছে আৰু সেইবিলাক বাদ দিয়ক তো ভাই মানে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰক ভাই টাপা लाइक और शेयर ठोक दीजिए महाकाल का लाइक और शेयर ठोक दीजिए पूरा साल मेहनत करता हूँ आपके लिए बेटा ऐसा नहीं चलेगा আৰু মানে এনে দিব কণ্টেণ্ট বনাই থাকিম মই ৰেগুলাৰ মানে ৰেগুলাৰ বুলি নকওঁ মানে চেষ্টা কৰিম মানে মাহৰ মূৰত খুব বেছি দুটা নহ'লেও এটা হ'লেও ভিডিঅ' দিবা মই সম্পূৰ্ণ চেষ্টা কৰিম এই কষ্ট কৰিছোঁ ভাই তো ভাই ভিডিঅ' চেনেলটো মানে বহুত দিন অহা নাছিল ভিডিঅ' আজি 2 মাহ মানে মোক বহুতে কৈছে ভিডিঅ' কৰি নাই সেইকাৰণে মই কি ক'ম আৰু অলপ প্ৰব্লেম হৈছিল তো বাকী বাদ দিয়ক আৰু মই ৰেগুলাৰ ভিডিঅ' দিবা মানে কি কৰিব চেষ্টা কৰিম তো মানে ভাই আজি এতিয়া শেষ কৰিলোঁ মানে আজি মানে এতিয়া আপোনালোকক এটা বাই দিলোঁ তো মানে বাই